হেল্ল' এভৰিৱান আৰু মই এতিয়া বহি আছোঁ বাছত মানে মই আজি যাওঁ ঘৰলৈ আৰু বাছত যাবলগীয়া হ'ল কাৰণ হাজবেণ্ড নাযায় অকলে যাম সেইকাৰণে মই বাছতে যাবলৈ ওলালোঁ আৰু বহুত দিন হ'ল বাছ জাৰ্ণি কৰাই নাই ক'ভিড হোৱাৰ পিছত আজি প্ৰথমবাৰ কাৰণে বাছত যাবলৈ ওলাইছোঁ ক'ভিডৰ কাৰণে বাছত যোৱা হোৱাই নাছিলে তেনেকৈ আৰু আজি এতিয়া বাছত উঠি আছোঁ যাম আৰু লাহেকৈ ঘৰলৈ কিন্তু বাছখনত এতিয়া অকল মইহে আছোঁ বাকী মানুহ মানে নায়েই কোনো উঠাই নাই তাকে নাজানো আৰু কিমান সময় গাড়ীখন এৰে কাৰণ মানুহ নাথাকিলেতো গাড়ীখন নচলিব মোকেতো অকল লগত লৈ পেলাই নাযাব ন গাড়ীখনতো বেলেগ মানুহখিনিও আহিব লাগিব আৰু এই মানে এনেকৈ যে বহি থাকিব লাগে মানুহ আহিব মানুহ উঠিব গাড়ী চলিব বুলি একদম অশান্তি লাগে মানে এই বস্তুটো মোৰ আৰু নাজানো এতিয়া কেতিয়া মানুহ উঠে কেতিয়া গাড়ী যাব নাজানো গৰমো বহুত পৰিছে এনেকৈ গাড়ীখনৰ ভিতৰত মানে বহি থাকি কিবা অশান্তি লাগি গৈছেগৈ আৰু গাড়ীত মানুহ উঠিলে কেইজনমান আৰু মানুহ উঠাৰ পিছত গাড়ীখনো লাহে লাহে যাত্ৰা আৰম্ভ কৰি দিলে আৰু একদম পূৰা ভাল লাগি আছে মনটো কাৰণ ঘৰত যোৱা বুলি ক'লে মোৰ মনটো ভাল লাগিল আৰু ইফালে আমাৰ টিকলিজনীও আছে ঘৰত তাই পূৰা পবনোৱা হৈ আছে পূৰা ফূৰ্তি পাই আছে মই যাম বুলি গম পাই আৰু এতিয়া গৈ থাকোঁ লাহে লাহে ঘৰলৈ আৰু ঘৰ আহি পালোঁহি গুৱাহাটীৰ পৰা আজি একদম পূৰা জধলীজনীৰ নিচিনা হৈ আছোঁ মানে কি হ'ল আহি পাই বাছত আহিছিলোঁ যে আহি পাই মূৰ গা ধুই দিলোঁ চুলিখিনি মানে কিবা মই আঁচুৰাই নাই এলাহ লাগিছে আজি আঁচুৰিবৰ কাৰণে সেইটো কাৰণে আঁচুৰাই নাই যে কিবা জধলীৰ নিচিনা হৈ আছোঁ দেখিবৰ কাৰণে তাৰপিছত আহি পোৱা সময় হ'ল বাৰু দেই আহি পালোঁ আহি পাই গা পা ধুলোঁ গা পা ধুই ভাত খালোঁ খাই পেলাই অকণমান শুলোঁ ইমান গাটো বেয়া লাগিছিলে সেইকাৰণে মই শুই ল'লোঁ তাৰপিছত এতিয়া উঠিলোঁ উঠি পেলাই আকৌ দেখিছোঁ মায়ে একদম পূৰা পিঠা বনাবলৈ পূৰা যোগাৰ চলাই আছে পিঠাগুড়ি চিঠাগুড়ি খুন্দিছে মই তাকে ভাবিছোঁ মই বোলো বিহুতি আহিছোঁ নে এনেই আহিছোঁ তেনেকুৱা হৈছে তাৰপিছত আকৌ আমাৰ দেহা আজি কি হৈছে তাইক চাদৰ মেখেলা পিন্ধিব লাগে তাই হেনো ৰিলচ বনায় এনেকুৱা হাঁহি উঠিছে নহয় কিনো বুজি পায় জানো ৰিলচৰ কথা কেতিয়াবা মানে ইনষ্টাগ্ৰামত আমি চাই থাকোঁ যে ৰিলচবিলাক তাই দেখে যে এতিয়া মানে তাই গম পায় আৰু কওঁ মানে তাইক ৰিলচ বনাইছে তুমি ডাঙৰ হ'লে এনেকৈ বনাব লাগিব বুলি তাইক এতিয়া একদম পূৰা ৰিলচ বনাবলৈ উৎপাত ৰিল চাইছোঁ ৰ'ব তাইকে চাদৰ মেখেলা পিন্ধি যিজনী হৈ আছে নহয় গোটেইজনী নাচনী হৈ আছে মানে আৰু তাইক দেখিবলৈ মানে আৰু বেছি বিহু বিহু লাগিছে মানে এইজনী আমাৰ দেখা এইজনী মানে গোটেইজনী চাওক আৰু মানে মোক কি হৈছে এতিয়া তাইক দেখি পেলাই হয়নে মই তোমাক দেখি পেলাই মোক বেছি বিহু বিহু লাগিছে ন জেঠিমা তুমি ৰিলচ বনালা নাই কোৱাচোন কি বনাইছিলা কি নাচিছিলা ৰিলচত কি নাছিলা কোনটো গান নাছিলা তেনেকৈ নাছিলা তুমি তেনেকৈ নাছিলা কিলিপা ফুলহি বুলি তাইক দেখি মানে এতিয়া মোক কি হৈছে বেছি বিহু বিহু লাগিছে হা কিলিপাত লগাই লোৱা আজি ৰাতিপুৱা এনেকৈ মানে আগতে আমি যেতিয়া হুঁচৰি গাবলৈ যাওঁ ন তেতিয়াহে এনেকৈ বিহুত আৰু চাদৰ মেখেলা পিন্ধোঁ তাইক মানে দেখিবলৈ এতিয়া সেইটো কাৰণে মানে এনেকুৱা লাগিছে যেন বিহু পালেহে তাই হুঁচৰি গাবলৈ তাইক যেন ৰেডি কৰি দিছোঁ তেনেকুৱা লাগিছে গোটেইজনী ক'বই নাই চাদৰ মেখেলা পিন্ধি আমাৰ মা পিঠা বনাই হোৱা নাই কেঁচা পিঠা বনাই হ'ল তেল পিঠা বনাই আছে বৰপিঠা পিঠা বনাই আমনি নলগা মানুহজনী নাচোনো পিঠা বনাবলৈ বনাই থাকিব আমনি নালাগে সেইখন ঘৰতো যাম মোৰ সেইখন ঘৰ কাইলৈ যাম কাইলৈ গৈ তাতে থাকিম কাইলৈ আজি ইয়াতে থাকিলোঁ দুদিনমান থকাকৈ আহিছোঁ এইবাৰ দুখন ঘৰতে মিলাই মিলি তেনেকৈ থাকিম আৰু আমাৰ দেখা ভিডিঅ' কল কৰি আছে তাই কাৰ লগত কথা পাতিছা শুন কাৰ লগত কথা পাতিছা নাপায় উলু উলু দিছা উলু দিয়া উলু দি দিয়া কৈ দিয়া এফালে চাবলৈ মাৰি দিয়া চবকে মাৰি আকৌ লিপষ্টিক লাগে লিপষ্টিক অকণমানকৈ লগাই দিছিলোঁ যে লিপষ্টিকখন গুচি গ'ল মানে তাইক এতিয়া আকৌ লিপষ্টিক ল'বলৈ লাগে আৰু আমাৰ দেহা মানে এইবাৰ চাদৰ মেখেলা সলালে হয়নে চাদৰ মেখেলা সলাই পেলাই কি পিন্ধিলা হেলমেটটো পিন্ধি লৈছা তাই বোলে হেৰি চলাবলৈ যায় কি চলাবলৈ যাবা তুমি হেলমেট পিন্ধি চাইকেল চলাবলৈ যায় হোম চলাব অথনিৰ পৰা কৈ আছে তাইনো হেৰি চলাব স্কুটি চলাব সেইকাৰণে হেলমেটটো পিন্ধি লৈছে আজি ৰাতিপুৱাৰ পৰা তাই মই যেতিয়া মানে পাইছোঁহি হয়নে তেতিয়ালৈকে হেলমেটটো পিন্ধিয়ে আছিলে তাৰপিছত হেলমেট খুলি পেলাই চাদৰ মেখেলা পিন্ধিবলৈ উৎপাত হয় নহয় চাদৰ মেখেলা পিন্ধি ৰিলচ বনালা ৰিলচ বনাই পেলাই এতিয়া আকৌ হেলমেট এতিয়া আকৌ স্কুটি চলাবলৈ যাবা হয়নে আমাৰ দেহা মানে কিমান লেঠা ন ইটো পিছত সিটো আজি তুমি এইটো ৰাতিটো পিন্ধি শুবা নেকি শুন ৰাতি পিন্ধি শুবা হেলমেটটো ৰাতি পিন্ধি নুশুৱা চবকে সোধাচোন ভালনে বুলি হাই কোৱা নাপায় সেইবিলাক কৰি দিব নাপায় ন মানুহে বেয়া বুলিব নহয় হয় নহয় আমাৰ তাই আৰু কি ক'ব মানে তাই লেঠা নময় ইটো পিছত সিটো লেঠা সিটো পিছত সিটো লেঠা হয় নহয় এবাৰ এইটো খুলি দিলা এবাৰ তাইক চাদৰ মেখেলা পিন্ধিবলৈ লাগে এবাৰ তাই হেলমেট পিন্ধিবলৈ লাগে তাই লেঠা নময় চোৱা পিঠা খালানে তুমি
কেইটা খালা পিঠা 3টা 4টা 5টা 6টা 8টা অঁ হিচাপ কৰিছা 3টা 4টা 5টা 6টা 8টা তাই হিচাপ কৰিছে পিঠা কেইটা খাই হাঁহি চোৱা তাই বজ্জতি হাঁহি তাই বাজিছে তুমি হেলমেটটো খুলি মই হেলমেটটো খুলি দিওঁ দিয়া নোখোলা আজি হেলমেট পিন্ধিব মানে দুপৰীয়া তাই হেলমেট পিন্ধিব লাগে মোৰ লগত শুই আছিলে যে তেতিয়া তাই হেলমেট পিন্ধিব লাগে তাই তেতিয়া খুলি দিলোঁ খুলিলে বাৰু হাই এতিয়া হেলমেটটো পিন্ধিব নেকি আজি ঠিক নাই ন মই কাইলৈ যামগৈ নহয় ন যাবলৈও নিদিয়ে এতিয়া মোক তাইৰ লগতে ৰাখি থ'ব বোলে গহপুৰত থাকিব লাগে মই হয়নে তাই নিজেও গহপুৰতে থাকিব বেংগলৰ নাযাওঁ মোকো গহপুৰতে থাকিব দিছে ক'তো যাব নিদিয়ে হয়নে মই ইয়াতে থাকিম আমি এতিয়া মাম খাম ন যিটো তেজপুৰত আছে আৰু এতিয়া ৰাতি ভাত খাব লৈছোঁ আৰু আজি আছে খুতৰীয়া ঔটেঙা আৰু মাছৰ তৰকাৰী তাৰপিছত বিনছ ভাজি বেঙেনা জ্বলা ভাজি আৰু আলু পিটিকা আৰু মই ভিডিঅ' বেছিকৈ কৰা নাই যিমান পাৰোঁ এনেই অকণমানকৈ আৰু ৰেকৰ্ড কৰি থৈছোঁ আজি আৰু আজি নেক্সট ডে'টো হয় আৰু মই আছোঁ এতিয়া মোৰ চচুৰবাৰীত আছোঁ ৰাতিপুৱা আহিলোঁ দেউতাই থৈ গ'লহি ৰাতিপুৱা ঘৰ আহোঁতে ভিডিঅ' কৰিবলৈ নহ'লে কাৰণ দেৰি হৈছিলে সেইটো কাৰণে অকণমান লৰালৈকে আহিলোঁ সেইটো কাৰণে ভিডিঅ' কৰা নহ'লে আৰু ইয়াত আহি পেলাই মানে ভিডিঅ' কৰিমগৈ সেইটো কৰি আছে কাৰণে ভিডিঅ' কৰা হোৱাই নাই এতিয়া বাজি গ'ল 2টা আৰু এতিয়া ভিডিঅ'টো মই বোলো নাই ষ্টাৰ্ট কৰিলোঁ তাৰপিছত আজি এতিয়া ঘৰত ভাত খাই আহিছোঁ আহোঁতেনে ভাত খাই আহিছিলোঁ সেইকাৰণে এতিয়া ভাত খাবলৈ মন যোৱা নাই আৰু শাহু মায়ে এতিয়া সিজাইছে কোমল চাউল সেইকাৰণে ভাবিছোঁ বহুত দিন কোমল চাউল খোৱা নাই আৰু মানে কোমল চাউল ভজা চাউলবিলাক মোৰ বহুত প্ৰিয় হয় খাই ভাল পাওঁ তাততো তেজপুৰত তেনেকৈ খোৱাই নহয় সেইকাৰণে মায়ে সিজাইছিলে সেইকাৰণে বুলি এতিয়া ভাত খাবলৈ মন যোৱা নাই যিহেতু তাৰে অকণমান খাই লওঁ আৰু এয়া মোৰ কোমল চাউল আৰু গাখীৰ লৈ ল'লোঁ খাবৰ কাৰণে কোমল চাউল কিছুমানে ভাজি চাজিৰ লগতো খায় কিন্তু মই গাখীৰৰ লগত খাই ভাল পাওঁ সেইকাৰণে গাখীৰৰ লগতে খাইছোঁ আৰু বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে সেইকাৰণে বোলো আজি খাই দিওঁ আৰু আজি ৰাতিটো মই ইয়াতে থাকিম আজি ইয়াতে থাকি পেলাই কাইলৈ আকৌ গহপুৰলৈ যাম মানে মাৰ ঘৰলৈ যাম তাতে সকাম আছে আকৌ সকাম খাই পেলাই আকৌ নেক্সট ডে পেলাই আমি তেজপুৰ যাম আমি মানে মই এবাৰ শাহু মাকো লৈ যাম ভাবিছোঁ লগতে বাহঁতো যাব মানে বাই শাহু যাব ভাগিনী দুজনীও যাব তো আমি একেলগে চব যাম আকৌ তেজপুৰলৈ আৰু এইফালে এজনী আহি গ'ল আমাৰ নিকিতা আৰু নিকিতাই মই আজি মাটিমাহ দলিম বহুত দিন হ'ল মাটিমাহ দলা নাই আৰু কৈছিলোঁ যে ঘৰত সকাম আছে বুলি সেইকাৰণে মানে মই ঘৰৰ পৰা মাটিমাহ লৈ আহিছোঁ মাটিমাহখিনি দলি পেলাই বোলো ময়ে লৈ যাম যিহেতু দলিবলৈ মন গৈ আছিলে আৰু ঘৰত বেলেগ দলা মানুহো নাই সেইকাৰণে এতিয়া ময়ে দলি পেলাই লৈ যাম এইখিনি আছিলোঁ মানে গাঁৱৰ ঘৰত আছিলোঁ তেতিয়া এইবিলাক কাম কৰিছিলোঁ এতিয়া আৰু এইবিলাক মানে কৰিয়ে নোপোৱা হ'লোঁ তেজপুৰলৈ যোৱাৰ পৰা সেইকাৰণে ভাবিছোঁ এতিয়া দলিম সেইখন ড্ৰেছ দিম ইয়াত মানে যিডাল হেৰি কৰে ন মাৰিডাল বোলে হেৰালে ন নিকিতা হেৰালে এতিয়া সেইটো পুৰণা লাইটাৰ এটা আছে এই লাইটাৰটো দি পেলাই ইয়াতে হেৰি কৰি পেলাই ইয়াতে সোমোৱাই পেলাই দলিম সেইটো যে একে ইণ্টাৰেষ্টিং আৰু মাটি দাইল দলিম হেৰি দি পেলাই লাইটাৰ দি পেলাই পুৰণা লাইটাৰ দি পেলাই ক'ত হেৰালে লাঠিডাল লাইটাৰ দি দলিলোঁ বহুতখিনিয়ে দলিলোঁ ন মই বহুতখিনি দলিলোঁ এতিয়া বেছি নাই আৰু সেইখিনি নিকিতাই দলিব আৰু তুমি দলাই দিয়ে সেইখিনি এতিয়া আমাৰ বাইদেৱে দলিছে এফালেকে চাই দিয়ক তেনেহ'লে অকণমান ইয়াতো ইমান গৰম বাপৰে মই যে গাঁৱত অকণমান ঠাণ্ডা পাবলৈ আহিছিলোঁ ইয়াতো বহুত গৰম ন নিকিতা এইফালে মই এইফালে চাই কথা পাতি আছে নিকিতা পুৰা দলি আছে জীয়েকৰ লগত কথা পাতি আছে মায়ে এতিয়া ৰাতি হ'ল অথনি সেয়া মাটি দাইল দলিলোঁ তাৰপিছত বেলেগ কিবা কাম আছিলে কাম কৰিলোঁ তাৰপিছত ৰেষ্ট কৰি উঠি চাহ তাহ খালোঁ এতিয়া ভাবিছোঁ ভাতকেইটা বনাই লওঁ ভাত মানে চিকেন আনিছে তো মই অকল চিকেনটো বনাম বাকীখিনি মায়ে বনাব আৰু এতিয়া মই বনাই আছোঁ মাংস আৰু পোহৰটো মানে কম আমাৰ পাকঘৰটোত পোহৰ কম সেইটো কাৰণে অলপ আন্ধাৰ লাগিছে আৰু মোৰ মাংস বনাই হৈ গৈছে কিন্তু ভিডিঅ'হে কৰা হোৱা নাই কাৰণ ঘৰত আহি মানে ভিডিঅ' কৰি থাকিবলৈ মোৰ ভাল নালাগে লাজ লাগে এইটো কাৰণে মই তেনেকৈ ভিডিঅ' কৰা নাই আৰু ভাত পানী খাই আহিলোঁ ভাত পানী খাই এতিয়া শুবলৈ লৈছোঁ আৰু আজি মোৰ লগত মা শুব আৰু নিকিতা শুব নিকিতা মানে মোৰ পুৰা সৰু ছোৱালী ননন্দী হয় কিন্তু মই সৰু ছোৱালী ন তো বন্দী বুলিয়ে ভাবোঁ আৰু তাইক ননন্দী বুলি নাভাবোৱেই তাৰপিছত তাই শুব তাই আহিছে
তাৰপিছত মাও আহিব আমি তিনিজনী সোমাই বোলে বিচনা পাৰিলে তাৰপিছত মই বোলো নালাগে দিয়ক ইয়াতে পকা কৰি এতিয়া বিচনাখন মানে হেৰি কৰিবলৈ গৈছোঁ বোলে সময় সুতৰি থৈ আহোঁগৈ বুলি তাৰপিছত ঠিক আছে তেনে আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আজি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব